এযোৰ কিনি দিলে কাপোৰো নেপালো পূজাবলৈ এই পুৰণা কাপোৰযোৰকে পিন্ধিব লাগিব চবে ইমান ধুনীয়া ধুনীয়া কাপোৰ লৈছে মোৰ লগত যে পমিলিয়ে এই মেখেলা চাদৰৰ হেৰি লৈছে লেহেংগা লৈছে মোক আকৌ একোৱে কিনি নিদিলে যাবহে মন গৈছে ক'বালে মনৰ দুখতে ক'ৰবাত গুচি যাবহে মন গৈছে কাপোৰো নাই মোৰ পূজা চাবলৈ হ'ব আৰু দুখ কৰি নাথাকো দুখ কৰিনো কি লাভ কোনোবাই দেখিবহে যাওঁ এনেকৈ অকণমান চালত যাওঁ চশমাখন লগাই লওঁ উপায় নাই আৰু পুৰণা কাপোৰযোৰ পিন্ধি ছাল দিওঁগৈ আৰু পূজাত মোৰ নিচিনা দুখ কাৰো নহওক পায় আৰু কাইলৈ লগৰজনী ঘৰত পূজা চাবলৈ যাম বুলিও ক'লোঁ পমিলিৰ লগত যোৱা কথাও আছে এতিয়া তাই নতুন কাপোৰ পিন্ধি যাব লেহেংগা পিন্ধি যাব মইনো বাৰু কেনেকৈ একেযোৰ কাপোৰে পিন্ধি যাওঁ এই নাযাওঁ কিবা এটা বাহানা বনাই দিম বৰ ধুনীয়া ছোৱালীচোন পায় দতিয়ে বিয়া পাতিবলৈ ছোৱালী বিচাৰি ফুৰিছিলে এই বেয়া নহয় বৰ ধুনীয়া দেখিছোঁ পায় কেনেবাকৈ বিয়া হয়েই নেকি মোৰ লগত সুধিহে চাওঁ নেকি ভণ্টি কোনফালে যোৱা গৰুমুখকে লৈ এডাল কেনেকুৱা জকৰৰ নিচিনা লাগিছে চা কেনেকুৱা যে ড্ৰেছ পিন্ধি আহিছে হেৰি নকলা যে কিবা এটা সুধিছিলোঁ মই মানে এনেই ওলাই আহিছোঁ অকণমান এই পূজা বুলি অলপ ওলাই আহিছোঁ আৰু নতুন কাপোৰ পিন্ধি পেলাই হেৰি এনেই ওলাই আহিছোঁ মই কোননো আপুনি মোৰ নাম টংলা মানে গাঁৱত সকলো চবেই টংলা বুলিয়ে মাতে ইভাগে মোৰ নামটো টংকেশ্বৰ হয় হেৰি মানে কথা এটা সুধোঁ বুলি ভাবিছিলোঁ তোমাক আৰু হা কথা সুধিব এই চিনি নোপোৱা জানি নোপোৱা মানুহক জানো কথা সুধে আজিলৈকে চিনিয়ে পোৱা নাই মোক দেখাও নাই কি কথা সুধে আকৌ এতিয়া কওকচোন বাৰু হেৰি মানে আমাৰ দৌতিয়ে মানে মোৰ কাৰণে ছোৱালী বিচাৰি ফুৰিছিলে মানে বিয়াখন পাতি দিওঁ বুলি দৌতিৰ বয়সো হ'ল যে সেইকাৰণে হেৰি ময়ো ছোৱালী বিচাৰি ফুৰিছোঁ আৰু তোমাক দেখি পিনি ভাল লাগি গৈছে আৰু মানে হেৰি তুমিয়ে হ'ব পাৰিবা নেকি বাৰু মোৰ লগত বিয়া কি অকৰা এইটো এনেকৈ কোনোবাই সোধেনে কথা যদি কৈছোঁ এইটো একেবাৰে অকৰা নেকি ভূত নেকি হেৰি মানে মই আপোনাক জনাম বাৰু দেই মানে হ'ব পাৰোঁ নে নোৱাৰোঁ মোৰ মানে এতিয়া এইফালে যাবলগীয়া আছে মানে মই বহুত ইম্পৰ্টেণ্ট কাম এটা আছে মই যাওঁ হা মই আপোনাক জনাম বাৰু অকল অকলে আছে দেই বাচিলোঁ আৰু যেন তেন দেই আৰু বাকী কি সুধিলেহেঁতেন হ'ব বাৰু দিয়া নুশুনিলেই নেকি মোৰ কথাটো গুচিয়ে গ'লগৈ যে জনাম বুলি কৈছে আজি গৈ পালে কথাটো দৌতিক ক'বগৈ লাগিব ক'লে ভালেই হ'ব আৰু দৌতিয়ে মোক একো কামৰ মানুহ নহয় অকৰা বুলি কৈ থাকে নহয় ময়ো দেখাই দিম এতিয়া ৰাস্তাতে সুধি দিলোঁ বাপেকে যা হ'লে হ'ব নহ'লে নাই আৰু হয় নাই বাৰু আমি আৰু ডাইৰেক্ট মানুহ ডাইৰেক্ট কথা আৰু এতিয়া আকৌ কথাটো ভাবিয়ে হাঁহি উঠিছে পাই বন্ধুসকল এই ৰাস্তাতে ছোৱালী এজনী লগ পালোঁ তাই বৰ ধুনীয়াকৈ আহিছিলে চশমা তচমা পিন্ধি ভাল লাগি গ'ল দৌতিও বোলো ছোৱালী চাই আছে বিয়াৰ কাৰণে সেইকাৰণে মই সুধিয়ে দিলোঁ আৰু যা বিয়া হ'বা নেকি বুলি হেৰি জনাম বুলি কৈছে কি জনাই আপোনালোকক ক'ম বাৰু দেই আৰু আপোনালোকে যদি আজি আমাৰ খণ্ডটো চাই ভাল পালে প্লিজ লাইক এটা কৰিব বুলি আশা কৰিলোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব